এতিয়া মই সেইটো কথা অৱশ্যে এতিয়াও মই ক'ব নোৱাৰোঁ। যদি পাৰ্টীয়ে যদি বিচাৰে যে চিডলিত ইউপিপিএলৰ হৈ খেলিবই লাগে, মোৰ ইয়াত আপত্তি নাই। কিন্তু যদিও মই যদি এজ এ পাৰ্টি হিচাপে যদিও নাপাওঁ, ইয়াত মোৰ দুখো নাই। মই পাৰ্টীৰ কাৰণে জনগণৰ হিতৰ কাৰণে মই কাম কৰি যাম বুলি মোৰ এটা দৃঢ় মোৰ প্ৰতিজ্ঞা আৰু সেইখিনি। মই কাম কৰি যাম আৰু আমাৰ ৰাজ্যৰ কাৰণে এই ইউপিপিএলৰ পাৰ্টিত থাকি পেলাই। আৰু সেইটো লৈয়ে মই ওলাই আহিছোঁ, কাৰণ বহুত কাম কৰিব লগা আছে। যিহেতু আমি কেইজনমান যদি প্ৰিন্সিপাল বা ইণ্টেলেকচুৱেল মানুহবিলাকে যদি আহি আমি যদি সহযোগ কৰিব পাৰোঁ পাৰ্টিত, নিশ্চয় হয়তো পাৰ্টিৰো লাভ হ'ব আৰু আমাৰ জনগণৰ কাৰণে খুব হেল্পফুল হ'ব বুলি মই ভাবিছোঁ, আৰু সেইকাৰণেই মই পাৰ্টিত জইন কৰিছোঁ। সম্ভাৱনা আছে নেকি? আচলতে এনডিএৰ লগততো তিক্ত অভিজ্ঞতাটো হৈয়ে গ'ল, সেইটো আৰু দুনাই ক'ব নালাগে যেন মই পাইছোঁ। কিন্তু এতিয়া চৰ্চাত চলি আছে যে যিমান পাৰোঁ আমি এনডিএৰ পৰা আঁতৰত থাকিবলৈ কাৰণে চেষ্টা কৰি আছোঁ। আৰু এতিয়া সদ্যহতে কংগ্ৰেছৰ লগত বা কোনোবা নেশ্যনেল পাৰ্টিৰ লগত তেনেকুৱা একেলগে লগ হৈ পলিটিক্স বা ইলেকশ্যন খেলাৰ কোনো হেৰি নাই, হোৱা নাই, এতিয়াও ফাইনেল হোৱা নাই। হয়তো সেই অহা এই এসপ্তাহৰ ভিতৰত হয়তো নিশ্চয় সকলো হেৰিবিলাক দৃশ্যবিলাক স্পষ্ট হৈ পৰিব। আমি অকলে খেলিম না কোনোবা বিজেপিৰ বাদে দেই, আমি বেলেগ পলিটিকেল পাৰ্টিৰ লগত এলায়েন্স হৈ খেলিব পাৰোঁ নেকি, সেইটো আমি অলপ ভাল যিটো আমাৰ বড়োলেণ্ডৰ যিটো হিতৰ কাৰণে, ৰাজ্যবিলাকৰ হিতৰ কাৰণে যদি ভাল যিটো দেখা যায়, সেইটো লাইনত গৈ আমি এইবাৰ ইলেকশ্যনটো খেলিম বুলি। মই যোৱা 18 তাৰিখে, এই মাহৰ 18 তাৰিখে মই ইউপিপিএলত যোগদান কৰিছিলোঁ অফিচিয়েলি। তাৰপিছত মোক লগে লগে আমাৰ যিজন চিফ আমাৰ ইউপিপিএলৰ, তেখেতে মোকো দিলে যে ভাইচ প্ৰেচিডেণ্ট হিচাপে চেণ্ট্ৰেল কমিটিৰ এজ এ ভাইচ প্ৰেচিডেণ্ট মোক এপইণ্টমেণ্ট কৰিছে। আৰু সেইমতে মই আৰু এই ইউপিপিএলৰ পাৰ্টিৰ কাৰণে কাম কৰি যাম বুলি মই ভাবিছোঁ। আচলতে ক'বলৈ গ'লে যিটো ইউপিপিএলৰ যিটো কাম কৰাৰ যিটো তাৰ যিটো ষ্টাইল আৰু যিটো আইডিঅ'লজি, সেই আইডিঅ'লজিবিলাক খুব সঁচাকৈ মোক এট্ৰেকশ্যন কৰিছে। বহুত নেশ্যনেল পাৰ্টিবিলাকো অলপমান কণ্টেক্ট কৰিছিলে, কিন্তু এতিয়া মই যিহেতু বড়োলেণ্ডৰ মানুহ, এতিয়া বড়োলেণ্ডৰ পাৰ্টিকুলাৰলি চিন্তা কৰিব লাগিব। এতিয়া বড়োলেণ্ডত আমাৰ বেচিকেলি দুটা পাৰ্টিয়ে আছে, ইউপিপিএল আৰু বিপিএফ। এতিয়া মই সেই দুটা পাৰ্টিৰ মাজতে যিটো ইউপিপিএলৰ যিটো আইডিঅ'লজি আৰু যিটো পদ্ধতিৰে কামবিলাক খুব ছিষ্টেমেটিক ডিচিপ্লিন, সেইবিলাক এট্ৰেকশ্যন কৰিছে। সেইকাৰণে মই ইউপিপিএলক জইন কৰিছোঁ।